ঘৰৰ ৰাজহুৱা মন্দিৰৰ নাম আমিও গ'লোঁ। মাৰ খুৰীহঁত, বাইদেউহঁত, বৌহঁত ইমান ধুনীয়াকৈ পুথি চাই আছে। পূৰ্ণিমা খুৰীয়ে আকৌ ঘূৰি চাইছে। এই আগৰ যে মানুহজন কথা পাতি আছে, সেইজন আমাৰ দেউতা হয়। কাৰোবাৰ লগত কথা পাতি আছে। বৌৱে আকৌ ঘূৰি চাইছে। বহুত মানুহ হৈছে পুথি কথা। পিছৰ নামাৰ নাই মায়ে গম পোৱা নাই দিয়ক। আমাৰ বৌ বৌৱে ফটো উঠাব লাগিছে। এয়া সকলোৱে খানা খাই আছে। বহুত পৰিপাটি আমাৰ তাত, ডিচিপ্লিনটো বহুত বেলেগ। আমাৰ বাবু খানা খাই আছে। পনীৰে চুই আছে সি। আমি সকলোৱে একেলগে খানা খাই আছো। এয়া ৰাতি দোকান দিব আমাকাই সহায় কৰিছে। দুগৰাকী পাঠিকাই ৰাতি আমাৰ কাৰ্যসূচীৰ কাৰণে আমন্ত্ৰণ কৰি আনিছে দিলীপ শইকীয়া নাম প্ৰদৰ্শন কৰি ৰাইজৰ ভাষণ দি আছে। মন জয় কৰিছে। নামৰ উদ্বোধন আৰু কৰিছে। নাগাৰা নাম বুলি ক'লে আমাৰ আধ্যাত্মিক দৰ্শনৰ ধাৰ্মিক বিভিন্ন কথা উপেক্ষা আছে। এই কথাবিলাকক কেইবাটাও ৰসেৰে তেখেতসকলে ৰাইজৰ মাজত প্ৰদৰ্শন কৰে। কেতিয়াবা মনোৰঞ্জনো কওঁ আমি, তৰুণ ৰস, বীৰ ৰস আৰম্ভ কৰি বিভিন্ন ৰসেৰে। আমি ভনিতা বৰুৱা নাম চাই আছো। নামো বহুত ধুনীয়া হৈছে। সকলো ৰাইজ আহিছে আৰু নাম চাবলৈ। কণ্ঠটো বহুত ধুনীয়া, ভাল হৈছে ন।
আছে আমি এতিয়া নামচাই থাকোঁ আজিলৈ বাই বাই গাইছ